নমস্কাৰ আমাৰ এই দাদাভন্তি চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছো আজি বৰ্তমান কলেজত আছো কলেজৰ পৰা এটা ভিডিঅ' হ'ব আজিৰ ভিডিঅ'টো ধামাকা হ'ব গৈ আছে ধামাকা কি হ'ব এইখিনি কথা গম পাব যদি ভিডিঅ'টো শেষলৈ চাই সেইকাৰণে কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আগতে আমি আমাৰ বিল্ডিংটো দেখাম এটা আছে ডিজিটেল ক্লাছৰুম আৰু লাইব্ৰেৰী আছে ইয়াত আৰু প্ৰিন্সিপাল ছাৰৰ ৰুমটো আছে আৰু অফিচ ৰুমটো আছে এইটো হ'ল প্ৰিন্সিপাল ছাৰৰ ৰুম ইয়াত ছাৰ ভিতৰত আছে আমি নাযাওঁ ইফালে আজি বাকি ইফালে উঠি গ'লে পাম প্ৰথম এখন ধুনীয়া দৃশ্য মানে কি ধুনীয়া খেতি পথাৰ চাওক বাকি এখন বেয়া কৰি থৈ দিছে খিৰিকীখন পিক পেলাই পিলে কিন্তু বাহিৰৰ ফালে চাওক কি ধুনীয়া লাগিছে বাকি এইখিনিতে উঠি গ'লে পাই যাম আমি প্ৰথম লাইব্ৰেৰী ৰুম या লাইব্ৰেৰী ৰুম বলক এতিয়া আমি ভিতৰৰ ফালে সোমাই যাওঁ या বহি আছে খুৰা বহি আছে বাকি ফালে কোনোবা কিতাপ লৈ বহি মানে লৰা আৰু ছোৱালী বেলেগ বেলেগ ইয়াতে ছাৰহত আহিলে বহে আৰু বাকি কিতাপ লৈ কোনোবাই যদি ভাবে বলে কিতাপখন ইয়াতে পঢ়ি যাম তেতিয়ালে ইয়াতে পঢ়ি একলে বহি কিনে পঢ়িব সুবিধা আছে আৰু কোনোবাই যদি ভাবে ঘৰত লৈ যাম তেতিয়াহলে লৈ যাব পাৰে মুঠতে সুবিধা ধুনীয়া আৰু ইয়া এইটো হল ডিজিটেল ক্লাছৰুম বলক ভিতৰৰ ফালে সোমাই যাও এতিয়া বাহ দেখিছে নে ৰুমটো দেখিয়ে ভাল লাগিছে কি ধুনীয়াকৈ চিজিল কৰি থৈ দিছে একদম মানে এইটো ৰুম একদম লেতেৰা নাই কিন্তু এই খিৰিকীখনে যে কোনে মানে পিক পেলাই থৈ দিলে গম নাপালো বাকি ইয়াত কোনোবাই যদি কিবা কৰে গম পাই যাম আমি সিসি কেমেৰা লগোৱাই আছে প্ৰিন্সিপাল ছাৰে ৰুমত বহি চাই থাকিব পাৰিব ইয়াত কোনোবাই কিবা কৰিলে বাকি ইহঁত দুজনী এতিয়া আমি আহিছিলো হায়াৰ সেকেন্ডাৰী ষ্টুডেন্ট বিলাকক নিমন্ত্ৰণ দিব এতিয়া অলপ এনজয় হৈ আছে নাচ গান আমি আজি এক্সাইটেড হৈ থকা কাৰণটো কি কৈ দিও মানে আমাৰ আজি ভিডিঅ'টো ধামাকা হোৱা কাৰণটো কৈ দিও আমাৰ মাজত আজি আহিব মানে আমাৰ কলেজত আহিব গুঞ্জন দা মানে গুঞ্জন ভৰত দাস উদয়ন দুৱাৰা এখন ফিল্ম আহি আছে সেই ফিল্মখনৰ প্ৰমোশন কৰিব আহিব সকলে তাৰছত আপোনালোকক দেখাইছো সকলে ভিডিঅ'টো চাই থাকিব ফিল্মখনৰ নাম হৈছে কাণ্ডাৰী এই কাণ্ডাৰী ফিল্মখন বৰ্তমান আমাৰ অডিটৰিয়াম ৰুম খালি অলপ পিছতে আহি পৰিব ফুল হৈ পৰিব একদম এ আমাৰ হাইস্কুলৰে ফ্ৰেন্ড কিন্তু ইটা নাই লেভেল হিছিল মাম ইটা দেখা নাপাই মোৰ লগত বেছি অলপমান ধেমালি কৰিলো মানে ইহঁতৰ সাবজেক্ট বিলাক আৰু আমাৰ সাবজেক্ট বিলাক সেইভাবে মানে লগ পোৱা নহয় বেছি ভাগ প্ৰেক্টিস কৰি আছে গান গোৱা চাওক দেখা দিও या ফাইনালি আমাৰ গুঞ্জন দা আহি পালে দেখাইছো আপোনালোকক চাই থাকক ইমান টাইমৰ পৰা আমি এক্সাইটেড হৈ আছিলো গুঞ্জন দা আহিব বুলি কিন্তু গুঞ্জন দাৰ তেখেতৰ কিবা এটা অসুবিধাৰ বাবে আহিব নোৱাৰিলে এতিয়া মোৰ লগতে সকলোৱে ফটো উঠিব ধৰিছে মানে মোৰ লগত উঠা বুলি নাভাবিব উদয় দা আৰু সৌৰভ দা হত আহিছে তেখেতসকলৰ লগতে ফটো উঠি আছে ইয়া চাওক ফটো উঠা একদম ষ্টুডেন্ট ফুল হৈ গৈছে এতিয়া আৰম্ভ হ'ব আমাৰ সম্বৰ্ধনা অনুষ্ঠান চাই থাকক আপোনালোকে ভিডিঅ'টো সেইফালে কোনো স্কিপ নকৰাকৈ চাব
দাৰ্জিলিঙত আপোনালোকে গম পাইছে 16 ছেপ্টেম্বৰত আমাৰ এখন ছবি কাণ্ডাৰী আহি আছে কিন্তু যিহেতু এইটো অঞ্চলত চিনেমা হল নাই চাগে নহয় জানো আছে জানো গতিকে সবৰে স্মাৰ্টফোন আছে দেখি আছে এনেকৈ ফটো তুলি আছে চ' photos yet not posted unfortunately but Pradip Dadi has somewhere photo please sabore especially swali manna sabo lage woman orienting ekhon movie hoy অসমীয়া সিনেমা হয় য'ত মানে হিৰোইন বিলাকে কেনেকুৱা থাকে আহে গান গাই গুচি যায় বা তেনেকুৱা টাইপৰ বা মই যদি কেৰেক্টাৰ কৰি আছোঁ বা মই লিডত আছোঁ গতিকে সেনেকুৱা নহয় মানে টোটেলি একদম কেপচাৰ হয় কি বুলি চৰিবা অঁ ৰেডি 1 2 3 কাণ্ডাৰী 1 2 3 কাণ্ডাৰী বঢ়িয়া কৈছে হা খালি কাণ্ডাৰী নাই লিখা 16 ছেপ্টেম্বৰ লিখা নাই এতিয়া মই তাকে ভাবি আছোঁ যে কি কৰোঁ বাৰু নহয় মোৰ চৰিত্ৰটো এখন আহিছে প্ৰথম কথা কলেজত সি এইটো সাহস কৰাৰ কাৰণে এবাৰ ক্ষমা প্ৰাৰ্থী এনেকৈ চিগাৰেট জ্বলাই পেলাই মই এইটো ভবা নাছিলোঁ যে কলেজৰ ভিতৰত পোষ্টাৰ এখন লগাই দিব বোলে এটা চিগাৰেট খাই থকা এনি টাইম এটা পুলিচ ইনস্পেক্টৰ সেইটো মই আৰু তেওঁলোকে 5-6জনমান ব্যক্তিক মোৰ সন্দেহৰ চকুত থাকে তেওঁলোকৰ এই মাৰ্ডাৰটো কেছত মই ইনভেষ্টিগেট কৰোঁ আৰু তেওঁলোকক যি চিন হ'ব ইণ্টাৰগেশ্যনৰ চিন হয় এতিয়া আপোনালোকে যি বিচাৰিব ইণ্টাৰগেট কৰিব পাৰে যে বহি ইণ্টাৰগেশ্যন কেনেকৈ গম পাইছে এটা আধাৰ ৰোগত মন কৰি যেতিয়া প্ৰশ্ন সোধা হয় চ' মেক্সিমাম টাইম মোৰ ডাইলগ সেনেকুৱা ইয়াত কোনো ৰোমেণ্টিক ডাইলগ নাহে মোৰ কপালে বেয়া পিছে এই গুঞ্জন ঘৰত দেখিছে নহয় ৰাখি লৈ গ'ল মোৰ লগত এজন ভাইটি এজন দিলে সি পুলিচ ল'ৰা এতিয়া গুঞ্জনে মই শেহতীয়াকৈ আৰু এখন ছবি বহুত ডাঙৰ এখন তাৰো আৰু মোৰ লাইফৰ চবকৈ ডাঙৰ ছবি এখন আহি আছে পথ প্ৰমোদ বুলি য'ত গুঞ্জন মই আমি দুইজনে একেলগে কাম কৰি আছোঁ এইখনৰ কথা পটককৈ কৈ দিলোঁ একেলগে কৰিছোঁ বুলি যিহেতু চ' সাংঘাতিক ভাল ল'ৰা এজন আপোনালোকে গুঞ্জনক বহুত ভাল পায় মই গম পাওঁ অহাৰ পৰা আমাক সুধিয়ে চবে কৈ আছে গুঞ্জন নাহে নেকি গুঞ্জন নাহে নেকি ত' আকৌ এবাৰ কৈছোঁ গুঞ্জনৰ হৈ আপোনালোকে সকলোকে বহুত মৰম আৰু সি আহিব পৰা নাই কাৰণে মই ক্ষমা প্ৰাৰ্থী কিন্তু উপায় নাই আৰু মই এজন বন্ধু হিচাপে আৰু যিহেতু একেলগে কাম কৰিছোঁ এইখনত ইয়াতো মোৰ ডাইলগ এনেকুৱা নাই যি মই গুঞ্জনৰ লগত মই শ্বেয়াৰ কৰিছোঁ তাইক মই নিতুক এটা সুধিলোঁ যে প্ৰশ্নটো যে ফোন নোহোৱাকৈ কেনেকৈ প্ৰেম কৰিলে তোমালোকে আজিকালি জামানাত ফোন নোহোৱাকৈ প্ৰেম বোলা বস্তুটো কেনেকৈ তোমালোকে কৰিলা প্ৰেম হ'ল কেনেকৈ তোমালোকে যদি ফোনে ইউজ নকৰা এতিয়া নিতুৱে বৰ ধুনীয়া লাগে তাকে ছ'চিয়েল মিডিয়া নথকাৰ সময়ত কি মানুহে প্ৰেম ভাল পোৱা এইবোৰ কৰা নাছিলে নেকি এইটোৱে কথা ডাইলগ বেলেগ আৰু ক'ব নোৱাৰোঁ কাৰণ কি ছাছপেঞ্চ হয় ইয়াতকৈ বেছি আমি কিন্তু এটা কথা সঁচাকৈ মানিব লাগিব যে ফোন নাথাকোঁতেহে প্ৰেম হৈছিলে ফোন আহি যোৱাৰ পিছত প্ৰেমটো সস্তি হৈ গ'ল क्या बोल रहे हैं মই ফোন কি মইতো যেতিয়াবা কলেজত যেতিয়াবা হোষ্ট মানে ফোন পাইছোঁ আমি ফোন পোৱা নাছিলোঁ বিৰাট বিৰক্তিকৰ বস্তুটো হৈছে ফোন এতিয়া খুচৰি দিব লগা হৈছে মই আপোনালোকৰ কথা পাতি আছোঁ কিন্তু আপোনালোকে টেগ মাৰি আছে মই সেইটো ভাবিছোঁ এতিয়া একচেপ্ট কৰে নকৰোঁ আগতে ক'ৰবাত যাব হ'লে তেতিয়া যে দেখাইছিলোঁ লগৰজনে গানৰ প্ৰেক্টিচ কৰি থকা বুলি সি এতিয়া গান গাব সেইবাবে দাদা সি যাতে গান গাব
লগাই লগাই কৰি দিছা পগলা পটককৈ মই না হ'ব কিবা হ'ল কাণ্ডাৰী ফিল্মখন 16 ছেপ্টেম্বৰতে ৰিলিজ হৈ গ'ল এতিয়ালৈকে যদি কোনো চনাই প্লিজ চাব সকলোৱে আমিনা কোৱাৰ দৰে আজিও কৈ দিওঁ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নেক্সট ব্লগত লগ পাইছোঁ অতি সোনকালে তেতিয়ালৈ টাটা বাই বাই